মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পৰীক্ষা এটাত সফল হ'বৰ বাবে আমাৰ চিলেবাছটো নখ দৰ্পণত থাকিব লাগে। গতিকে নৱম শ্ৰেণীৰ সমূহীয়া পৰীক্ষাৰ চিলেবাছটো মই এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিছোঁ। সকলোৱে আহা বুজি লওঁ। প্ৰথমে আমি গণিত পৰীক্ষাৰ চিলেবাছটো চাওঁ। গণিত পৰীক্ষাৰ প্ৰথমতে আছে পুনৰ আলোচনা মানে ৰিভিজন। আমি আগতে পঢ়ি অহা যিবিলাক অংক আছিলে সেইবিলাক অংকৰ প্ৰথম আৰম্ভণিখিনিতে আছে ৰিভিজনত, সেইখিনিত আছে 10 মাৰ্ক। তাৰপিছত আছে সংখ্যা প্ৰণালী, সেইখিনিত আছে 10 মাৰ্ক। বহুপদৰ যিকেইটা অংক আছে সেইবিলাকত আছে 15 মাৰ্ক। তাৰপিছত স্থানাংক জ্যামিতি যিবিলাক আমাৰ গ্ৰাফ আছে সেইবিলাকত আমাৰ আছে 10 মাৰ্কছ। তাৰপিছত দুটা চলকৰ ৰৈখিক সমীকৰণৰ সেই অংকবোৰত আছে 10 মাৰ্কছ। আৰু 5 নম্বৰ যিটো চেপ্টাৰ ইউক্লিডৰ জ্যামিতিৰ পৰিচয় সেইটো আমাৰ সমূহীয়া পৰীক্ষাত নাহে। অংকত ভাল নম্বৰ পাব লগা হ'লে চিলেবাছটো ভালদৰে চাই চিলেবাছত থকা প্ৰত্যেকটা অংকই এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত 6 নম্বৰত আছে ৰেখা আৰু কোণ। সেই ৰেখা আৰু কোণত আহিব 10 মাৰ্কছ মানে জ্যামিতিত। তাৰপিছত ত্ৰিভুজৰ জ্যামিতিবোৰত আহিব 12 মাৰ্কছ, চতুৰ্ভুজৰ জ্যামিতিবোৰত আহিব 13 মাৰ্কছ। আমাৰ অংক হৈ গ'ল। এতিয়া আমি সমাজ অধ্যয়নৰ সমাজ বিজ্ঞানৰ আমি চেপ্টাৰবিলাক চাওঁ। সমূহীয়া পৰীক্ষাত সমাজ বিজ্ঞানৰ ইতিহাসৰ যিটো প্ৰথম অধ্যায় আছে 1.1ৰ পৰা 1.7লৈকে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। দ্বিতীয় অধ্যায়ত আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, তাত আছে 13 মাৰ্কছ আৰু ইউৰোপীয়সকলৰ আগমনত আছে 12 মাৰ্কছ। তাৰপিছত ভূগোলৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ এটা চেপ্টাৰ আহিব 15 মাৰ্কছ। দ্বিতীয় অধ্যায়ত আছে বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ, তাত আহিব 12 মাৰ্কছ। তাৰপিছতে আহিলে আমাৰ ৰাজনৈতিক বিজ্ঞান মানে পলিটিকেল ছায়েন্স। পলিটিকেল ছায়েন্সৰ প্ৰথম যিটো অধ্যায় আছে সেইটোৱে আহিব ভাৰতৰ ৰাজনৈতিক দলত 10 নম্বৰ। তাৰপিছত আহিব ইকনমিক্সৰ এটা চেপ্টাৰ আহিব অৰ্থনীতিৰ মৌলিক বিষয়সমূহ 10 মাৰ্ক। এতিয়া আহোঁ নৱম মানৰ বিজ্ঞানৰ হাফ ৰিয়েলিৰ চিলেবাছলৈ। তো প্ৰথম অধ্যায়ৰ পৰা প্ৰশ্ন কাটিব আমাৰ চাৰিওকাষৰ বস্তুবোৰত 8 মাৰ্কছ। 2 নম্বৰ অধ্যায়ৰ আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধ নে তাত কাটিব 8 মাৰ্কছ। অধ্যায় 3 আৰু অধ্যায় 4টো সমূহীয়া পৰীক্ষাত নাহে। অধ্যায় 5 জীৱৰ মৌলিক একক, সেই চেপ্টাৰটোত আহিব 12 মাৰ্কছ। তাৰপাছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰৰ অধ্যায়টোত আহিব কলা 12 মাৰ্কছ টিচু বুলি। 7 নম্বৰ চেপ্টাৰটো নাহে সমূহীয়া পৰীক্ষাত। 8 নম্বৰত আহিব গতি 12 মাৰ্কছ। 9 নম্বৰ অধ্যায়ত আহিব বল আৰু গতি বিষয়ক সূত্ৰসমূহ। 10 নম্বৰ অধ্যায়টোত আহিব মহাকৰ্ষণত থাকিব 10 মাৰ্কছ আৰু 11 আৰু 12টো সমূহীয়া পৰীক্ষাত নাহে। তোমালোকে চিলেবাছটো চাওঁতে কিতাপখন কিন্তু উলিয়াই ল'বা, উলিয়াই চবতে টিক মাৰ্ক দি নম্বৰসমূহ লিখি ল'বা। তাৰপিছত বিজ্ঞানৰ 13 নম্বৰ অধ্যায়টোত আহিব কি আমি অসুস্থ হওঁ কিয়, তাত থাকিব 8 মাৰ্কছ। আৰু অধ্যায় 14 প্ৰাকৃতিক সম্পদ, তাতো থাকিব 8 মাৰ্কছ। সৰ্বমুঠ 90 নম্বৰ আৰু ইণ্টাৰনেট এছেছমেণ্টত থাকিব 10 মাৰ্কছ। এইবাৰ আহোঁ MILলৈ। MILৰ কি আছে 100 নম্বৰ প্ৰশ্নৰ প্ৰথম হ'ল মানে গদ্যৰ অন্যায়ৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, এই তিনিটাত থাকিব 15 মাৰ্কছ। আৰু ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, এইটোত থাকিব 7 নম্বৰ। পিছত পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, এইটো সমূহীয়া পৰীক্ষাত নাহে। যুঁজত থাকিব 5 নম্বৰ। তাৰপিছত পদ্যাংশৰ কি হ'ল অসমীয়া পদ্যাংশত শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি, এই তিনিওটাৰ চেপ্টাৰৰ পৰা আহিব 13 নম্বৰ। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক মোৰ দেশ, এই দুটা সমূহীয়া পৰীক্ষাত নাহে। ব্যাকৰণত কি আহিব নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থিক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ, এইখিনিত আহিব 13 নম্বৰ। তাৰপিছতে ভাৱ সম্প্ৰসাৰণ নতুবা বাক্য ৰচনা বা আবেদন লিখন, এইখিনিত থাকিব 4 নম্বৰ। ৰচনা আহিব এখন, ৰচনাখনত থাকিব 8 নম্বৰ। দ্ৰুতপাঠ, আমাৰ যিটো দ্ৰুতপাঠ থাকে তাত আহিব 10 নম্বৰ। দ্ৰুতপাঠত বিশেষকৈ বৈচিত্ৰ্যময় অসম সেই কিতাপখনে পঢ়োৱা হয়, আমাৰ কামৰূপ মেট্ৰ'ত পঢ়োৱা হয়। তো বেলেগ বেলেগ জেগাত হয়তো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কামৰূপত বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠখনৰ নাম। তাৰপিছত পঢ়িব লাগিব গদ্যাংশ চুৰ ধৰা, সন্মান, এই দুটা চেপ্টাৰৰ পৰা আহিব 10 নম্বৰ। তাৰ পদ্যৰে হনুমন্তৰ লংকা দৰ্শন, সেই পদ্যটোৰ পৰা আহিব 8 নম্বৰ। আকৌ ব্যাকৰণ বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থিক শব্দ, সমাৰ্থক শব্দ, জুৰীয়া শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰত 7 নম্বৰ আহিব, মুঠ 100 নম্বৰ। এতিয়া আহোঁ আমাৰ সমূহীয়া পৰীক্ষাৰ নৱম মান শ্ৰেণীৰ ইংৰাজীৰ চিলেবাছখনলৈ।
তো প্ৰথমতে ৰিডিং কম্প্ৰিহেনশ্যনছ 2 prose pages, এটা 1 scene, another unseen, এই দুটাত আহিব 5 নম্বৰ। ৰাইটিঙত আহিব 11 marks। ৰাইটিঙৰ ভিতৰত থাকিব কি ট্ৰেন্সলেশ্যন থাকিব পাৰে, এপ্লিকেশ্যন থাকিব পাৰে, আৰ্টিকেল থাকিব পাৰে, ষ্টৰি থাকিব পাৰে, নোটিছ ৰাইটিং থাকিব পাৰে, ৰিপৰ্ট ৰাইটিং থাকিব পাৰে। তাৰপিছত গ্ৰামাৰত আহিব 16 marks। তো গ্ৰামাৰত কি আহিব, টেন্স থাকিব, ইউজ অফ পেছিভ ভইচ থাকিব, ৱৰ্ড অৰ্ডাৰ থাকিব, নেৰেশ্যন থাকিব, প্ৰিপজিশ্যন থাকিব, ডিগ্ৰী অফ কম্প্ৰেশ্যন থাকিব, কুৱেশ্যন পেটাৰ্ণ থাকিব। তাৰপিছতে যিখন আমাৰ কিতাপ 9ৰ যিখন মেইন বুক, তাৰ পৰা প্ৰ'জৰ পৰা আহিব দ্য ফান ডে হেড, দ্য চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড, দ্য বণ্ড অফ লাভ, এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ, এই গোটেইকেইটা চেপ্টাৰৰ পৰা আহিব 29 মাৰ্ক। আৰু পয়ট্ৰি থাকিব কি দ্য ৰোড নট টেকেন, দ্য লেক আইল অফ ইনিছফি, লিজেণ্ড অফ দ্য নৰ্থলেণ্ড, মেন এণ্ড ফৰেইন, এছ লেম্বাৰ ডিড, মাই স্পিৰিচুৱেল, এইকেইটাৰ পৰা থাকিব 15 মাৰ্ক। ছাপ্লিমেণ্টেৰী ৰিডাৰৰ পৰা 3টা চেপ্টাৰ আহিব। প্ৰথমটো দ্য এডভেঞ্চাৰ্ছ অফ ট'টো, 2 নম্বৰ দ্য হেপী প্ৰিন্স, দ্য ৱেডাৰিং, এই 3টা চেপ্টাৰৰ পৰা থাকিব 14 মাৰ্কছ। টোটেল হৈ গ'ল 90 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকিব 10 মাৰ্কছ, টোটেল 100 মাৰ্কছ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ সময়ত খুব মন দি পঢ়া শুনা কৰি পৰীক্ষাত ভাল নম্বৰ অনাটোৱে ছাত্ৰ ছাত্ৰীসকলৰ লক্ষ্য হ'ব লাগে। গতিকে এই চিলেবাছখন খুব ধুনীয়াকৈ শিকি বুজি লৈ ভালদৰে কামত লাগক, ভালদৰে পঢ়ক। চিলেবাছবোৰ যাৰ আয়ত্তলৈ আহে তেওঁ নিঃসন্দেহে ভাল নম্বৰ পাবই পাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ, গতিকে ছাবস্ক্ৰাইবো বহুত কম, কমেণ্টো নাই। গতিকে তোমালোকে সকলোৱে এইটো ছাবস্ক্ৰাইব কৰি দিবা, লগৰ বন্ধুবোৰকো শ্বেয়াৰ কৰি দিবা, সকলোৱে উপকৃত হ'ব। আৰু আমাৰ এই চেনেলটোত পঢ়া শুনাৰ লগত জড়িত বহুত বস্তু আমি ইয়াত দিম আৰু তোমালোকে তেতিয়া পটককৈ পাই যাবা। তেনেহ'লে আজিলৈ এৰো, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।